ভাতৃসকল সকলোৱে আনন্দিত কিয়নো আমাৰ ৰাম মন্দিৰ প্ৰতিষ্ঠা হ'ল। কিন্তু আপোনালোকে জানেনে যেতিয়া ৰামে ৰাজ্য শাসন কৰিছিল তেতিয়া পৃথিৱীখন হৃষ্টপুষ্ট মানুহৰে পৰিপূৰ্ণ আৰু সকলো ধন দানেৰে সমৃদ্ধিশালী আছিল। কাৰো কেতিয়াও অপকাৰ হোৱা নাছিল আৰু বুঢ়া মানুহবিলাকে সৰু সৰু ল'ৰা ছোৱালীবোৰৰ মৃতকাৰ্য কৰিব লগা হোৱা নাছিল। সকলোৱে আনন্দিত আছিল, সকলোৱে ধৰ্মপৰায়ণ আছিল আৰু ধৰ্মপৰায়ণ ৰামক দেখি কোনেও হিংসা বিদ্বেষ কৰা নাছিল। ৰামে যেতিয়া ৰাজ্য শাসন কৰিছিল তেতিয়া গছবোৰত সদায় ফল ফুলেৰে পৰিপূৰ্ণ হৈ আছিল আৰু যথা সময়ত বৰষুণ হৈছিল আৰু শীতল বতাহৰ পৰশেও শীতল কৰিছিল। যদি আপোনালোকে ৰামক ভাল পায় তেন্তে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।